হেল্ল' ভিউৱাৰ্ছ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আছোঁ এখন কাপোৰৰ দোকানত। এইখন হৈছে আমাৰ কুকি দত্তৰ দোকান। তো ইয়াত মই এটা কুৰ্তা চাবলৈ আহিছোঁ। তো কুকিল এটা কুৰ্তা দেখুওৱা মোক, এটা মানে দেখুওৱা, মই পচন্দ কৰিম আৰু। কি কুৰ্তা তো লাগে? ফৰ্মেল কুৰ্তা, একদম চিম্পুল। তো মানে কি বিভিন্ন সকাম বা পূজা পাৰ্বণত পিন্ধিবলৈ মানে কুৰ্তা দৰকাৰ হয় মোক। চ' আজি কিনিবলৈ আহিছোঁ। তো ই দুটা কালেকশ্যন দেখাইছে, কোনটো ভাল লাগিছে জনাব আপোনালোকে কমেণ্ট কৰি। ৱাও, বহুত কালেকশ্যন আছে। মোক চাগে মোক কোনটোৱে ভাল লাগিব? এইটোৱে ভাল লাগিব। কিন্তু কালাৰটো বেয়া লগা নাই। এইটো হোৱাইট পেণ্টৰ লগত ধুনীয়া মেটচ কৰিব। পেন এটা লাগিব দেই। আৰু এইটো আছে, এটা মই বেলেগ দেখা যেন পাইছিলোঁ। এইটো বেয়া নালাগে, অৰেঞ্জটো। তো মই কাপোৰটো চাই লওঁ, আপোনালোকে চাই থাকক বাৰু কোনটো লওঁ। তো গাইজ, বহুতকেইটা চোৱাৰ পিছত এটা চিলেকশ্যন কৰিলোঁ। সেইটো হৈছে এইটো কালাৰ। এইটো প্ৰথম দেখাতেই ভাল লাগিছিল। তো এইটো এবাৰ খুলি চালোঁ আৰু এইটো আপোনালোকক ঘৰত গৈ ট্ৰাই কৰি দেখাম কেনেকুৱা লাগে। তো ইয়াৰ দামটো মেনশ্যন নকৰোঁ কাৰণ সিহঁতৰ ব্যৱসায়ৰ কথা আছে। আৰু ইয়াত 30% ডিছকাউণ্টত আলোচকাৰ বৰ্ণনা ফেব্ৰিক্স ন বৰ্ণনা ফেব্ৰিক্সত দি থকা হৈছে। তো আপোনালোকে আহিব পাৰে। আৰু এতিয়া মই যাম চুলি কাটিবলৈ এখন নতুন পাৰ্লাৰত যাম। এইটো পেক কৰি দিয়া। আৰু চুলি কাটিবলৈ এখন নতুন পাৰ্লাৰত যাম, ফৰেষ্টাৰ এখন যদুমণি ভেৰাইটিজ বুলি। তো এইখনে হৈছে যদুমণি ভেৰাইটিজ। ইয়াত বিভিন্ন ধৰণৰ সামগ্ৰী পোৱা যায় আৰু নতুনকৈ ইয়াত 1 তাৰিখৰ পৰা পাৰ্লাৰ এখন এড কৰিছে। তো ভাবিলোঁ ইয়াত অলপ চুলিটো বনাই লওঁ, যিহেতু বনাব লগা হৈ আছে। আৰু নতুন পাৰ্লাৰ বুলি ক'লে ডিছকাউণ্টো দি আছে। আৰু মোৰ চুলি কটা আৰম্ভ কৰি দিলে আৰু কুকিলে কেমেৰাটো ধৰি সহায় কৰি দিলে অলপ। কি কৰি আছে নাজানো, সি ঘূৰাই পকাই আছে তেতিয়াৰ পৰা। তো এনেকৈ চুলিটো বনোৱা হৈ গ'ল আৰু দাদাই বোলে কিবা এষাৰ কয়, শুনকচোন। মোৰ এইখন অকল পাৰ্লাৰ নহয়, যদুমণি ভেৰাইটি নাম। যদুমণি ভেৰাইটি এইকাৰণে নাম দিছোঁ, ভেৰাইটি। স্কুল কলেজৰ বস্তু পাব, উপহাৰ সামগ্ৰী পাব, কম্পিউটাৰৰ লগত জড়িত বস্তু পাব, জেৰেক্সৰ লগত জড়িত বস্তু পাব, তাৰপিছত আপুনি কাপোৰৰ লগত জড়িত বস্তু পাব, আৰু প্ৰসাধনৰ লগত জড়িত বস্তু পাব। গতিকে ভেৰাইটিজটোৰ নাম দিছোঁ আৰু সেইকাৰণে মই এতিয়া ভিতৰত পাৰ্লাৰৰ ব্যৱস্থা কৰিছোঁ এইখিনি। তো ভিউৱাৰ্ছ, ঘৰ আহি পালোঁ আৰু এতিয়া কুৰ্তাটো এইটো এবাৰ ট্ৰাই কৰি চাইছোঁ পিন্ধি। তো কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব, মেটচ কৰিছে নে নাই। আৰু অলপ ঢিলা হৈ আছে বাৰু, সেইখিনি ফিটিং কৰি ল'ম ঘৰতে। আৰু ভিডিঅ'টো বেছি দীঘল নকৰোঁ কিয়নো আমাৰ ইয়াত 3 দিন ধৰি কাৰেণ্টেই নাই, বতাহ ধুমুহাত চব শেষ হৈ গৈছে। তো মোবাইলটো কিবাকৈ টানি টুনিহে চলাই আছোঁ। তো নেক্সট ভিডিঅ'ত লগ পাম আপোনালোকক। আৰু এইটো ভিডিঅ' চাই থকাৰ কাৰণে আপোনালোকক ধন্যবাদ। বাই বাই।